हेलो गाइस स्वागतम जनाइছো মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আৰু পলমকৈ হলো মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো নতুন বছৰত মানে ভিডিও বনোৱা হোৱাই নাই হলে আৰু ঘৰত আহিলো বিশেষকে ঘৰত মানে কিবা কিবি কাম বিলাক লাগি আছোহি সেই কাৰণে কতো উলাই যোৱা নাই আৰু ব্লগও বনোৱা হোৱা নাই সেই কাৰণে আজি ভাবিলো অলপ উলাই যাও মানে আজি ঘৰৰ পৰা অলপ দূৰত এখন মানে অধিবেশন পাতিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন মানে সেই কাৰণে ভাবিলো ভিডিও এটা বনাম আৰু আপোনালোককো দেখুৱাম আপোনালোকে ভিডিওটো চাই থাকক হেখলকে কেনেকুৱা পায় মই সকলোবোৰ দেখুৱাই যাম কিমান পাৰো চেষ্টা কৰিম তো ভিডিওটো অকনো স্কিপ নকৰাকে চাই থাকক বলক তেনেহলে আজিৰ ভিডিওটো আৰম্ভ কৰো গাইস অলপ দূৰ আহি ৰখিলোহি মানে গৈ থাকোতে মই ভিডিও কৰাই নাই এখনতে ভিডিও কৰিবলৈ দিগদাৰ হয় মানে আগতে কৰি পোৱা নাই আজি প্ৰথম মানে সেই কাৰণে ৰখি ললো ভিডিও কৰিবলৈ সো বহুত দূৰ নাই পামগে আৰু এফালে চক আহি একেবাৰে পাহাৰ কিনাৰ পাই গলোহি আৰু বেছি দূৰ নাই এফালে এই পাহাৰ কিনাৰতে হ'ব আৰু আগলৈ গ'লে পামগে আৰু ইয়াৰ পৰা মিটিঙৰ মাত আহি আছে চাই থাকক ভিডিওটো মানে কেনেকৈ পাৰো কি পাৰো দেখুৱাবলৈ চেষ্টা কৰিম আকৌ যাওঁ এতিয়া মানে গৈ থাকোতে ভিডিওটো কৰিব নোৱাৰো এখন হাতে দিগদাৰ হয় সেইকাৰণে ৰখি ললো মানে ভিডিওটো কৰিবলৈ তো চাই থাকক গাইস আহি পাই গলোহি মেইন গেটৰ ওচৰ মানে লগৰ এটা পালো পিছতে বহাই ললো এতিয়া এডোখৰ মানুহ বহুত আছে সেইকাৰণে ইয়াকে মানে ভিডিওটো কৰিব দিম গাইস ফাইনালি আহি পালোহি আৰু এতিয়া মানে ফিল্ডত নামি আহিলো এতিয়া এফালে ফিল্ডত কিমান কি বস্তু আছে সকলোবিলাক দেখুৱাম আপোনালোকে চাই থাকক এইবিলাক সব কিমান ধুনীয়াকৈ এনেকৈ সজাই ৰখা হৈছে আহিন মাহে পূৰ্ণ ভৈলা দশ মাস মাতয় অনন্তৰে এইবিলাক পোষ্টা এনেকৈ চবৰে মানে এনেকৈ নাম লিখি থোৱা আছে আহিন মাহে পূৰ্ণ ভৈলা দশ মাস মাতয় অনন্তৰে এফালে চব এইবিলাক মানে চব বিক্ৰী কৰিব অনা হৈছে ফুল বহুত ধুনীয়া ফুল ৰখা হৈছে ইয়াতে আৰু কিমান দাম কি কথা সুধি চোৱা নাই কিন্তু বহুত ধুনীয়া মানে ফুল ৰখা হৈছে ইয়াতে আৰু এফালে আছে কিতাপৰ দোকান ইয়াতে মানে বিভিন্ন ধৰণৰ কিতাপবিলাক ৰখা হৈছে কেনেকুৱা কি দাম ইয়াতো নাজানো ইয়াতে মানে বিভিন্ন ধৰণৰ কিতাপ ৰখা হৈছে চব আৰু এফালে আগলৈ যাম এতিয়া আৰু এফালে আছে হোটেল পুৰা খানা বনোৱাত ব্যস্ত পুৰা খানা বনাই আছে আৰু আগলৈ গৈ থাকোঁ কি দেখাব পাৰোঁ আৰু এফালে আছে কাপোৰ দোকান ইয়াতে পুৰা ধুনীয়া ধুনীয়া মাফলাৰ ৰখা হৈছে বিভিন্ন জনগোষ্ঠীয়
আৰু ধুনীয়া ধুনীয়া পাতৰ এৰী পাতৰ কিবা কিবি মানে কোট চোলা ৰখা হৈছে। এইবিলাক চব কিমান ধুনীয়া ধুনীয়া মানে মাফলা বিভিন্ন জনগোষ্ঠী। আৰু এতিয়া এইফালে যাম, এইফালে পূৰা মণিহাৰী দোকান আছে। ইয়াতে পূৰা বিভিন্ন ধৰণৰ বস্তুবিলাক ৰখা হৈছে। এইফালেও একে পূৰা মহিলাসকলৰ বাবে বস্তুবিলাক আছে ইয়াতে। আৰু ইয়াতে আছে কাঠৰ শৰাই পৰা আদি কৰি মানে বিভিন্ন সামগ্ৰী আৰু মহিলাসকলৰ বাবে বেগ ৰখা হৈছে ইয়াতে। আৰু এইফালে ধুনীয়া ধুনীয়া কিবা কিবি বস্তু বনাই ৰখা হৈছে। এইবিলাক কি কি নাম নাজানো। আৰু এইফালেও একেই হয়, এইবিলাক মণিহাৰী দোকানেই হয়। আৰু এইফালেও লাষ্টত একেই মানে ফুল পুলিয়ে বিক্ৰী কৰা হৈছে। ইয়াতো আছে বিভিন্ন ধৰণৰ ফুল পুলি। গাইজ এতিয়া মানে পূৰা ফিল্ডত যিমানবিলাক বস্তু আছিলে দেখুৱাবলৈ সকলোবিলাক দেখুৱালোঁ। এতিয়া মানে যাম পূৰা মেইন প্ৰগ্ৰেম হৈ থকা তাত। তো আপোনালোকে চাই থাকক, দেখুৱাই গৈ আছোঁ। এইফালে মেইন গেটেদি সোমাই যাওঁ এতিয়া। চব ধুনীয়াকৈ সজাই ৰখা হৈছে গেটখন। আৰু ইয়াতে মানে মানুহবিলাক এনেকৈ বহিবলৈ মানে ব্যৱস্থা কৰি দিছে ধুনীয়াকৈ। আৰু ইয়াতে পূৰা প্ৰগ্ৰেম চলি আছে। এইফালে চব পূৰা কৃষ্ণ নৃত্য দি আছে মানে সৰু সৰু ল'ৰা ছোৱালী দুটাই। গাইজ এতিয়া মানে প্ৰগ্ৰেমবিলাক প্ৰায় চাই হৈছে, মানে বহুত দেৰি চালোঁ প্ৰগ্ৰেমবিলাক। এতিয়া মানে খানাটো খাব আহিছোঁ। এইফালে চব পূৰা ইয়াত মানে খানা দি আছে, পূৰা মানুহে খাই আছে। এইবিলাক ইয়াতে বনোৱা কৰা কৰি আছিলে। চ' এতিয়া খানাটো খাই লওঁগৈ। এতিয়া এনেকৈ আহি মানে ভাত খাবৰ বাবে বহি কৰি ল'লোহি। এইফালে চাওক ঠেলাত মানে এনেকৈ ভাত দিয়া হৈছে। মানুহ বহুত যে সেইকাৰণে মানে এনেকৈ ভাতবিলাক বিলাই আছে। আৰু চাওক কিমান মানে খোৱা মানুহ। ভাল লাগিছে দেখি পৰিৱেশটো। এনেদৰে মানে বহুত ভালকৈ মানে শুশ্ৰূষা কৰিছে। আৰু মানে এটা কথাই বেছি ভাল লাগিছে, এতিয়া ৰাতি প্ৰায় 11 চাৰে 11মান হৈ গ'ল। তথাপিও চাওক না কিমান ধুনীয়াকৈ মানুহবিলাকক শুশ্ৰূষা কৰি আছে। আৰু এতিয়া বেছি কথা নাপাতোঁ, ফটাফট খানাটো খাই লওঁ। গুড মৰ্ণিং গাইজ। কালি ৰাতি ভাত পানী খাই আহি ইয়াতে মানে শুই দিলোঁ ধুনীয়াকৈ। লগৰ দুজনে দোকান দিছে মানে দোকানত কালি পিছবেলা থাকিব বুলি মাতিলে, সেইকাৰণে আহিলোঁ। আৰু এইফালে লগৰ দুজন শুই আছে। এতিয়া উঠিম আৰু উঠি কৰি দিনৰ পৰিৱেশটো দেখুৱাম। দিনৰ পৰিৱেশটো কেনেকুৱা কালি ৰাতিহে দেখুৱালোঁ। আৰু দিনৰ পৰিৱেশটো অলপমান দেখুৱাই পিনিয়ে ভিডিঅ'টো সামৰিম, বহুত দীঘল হৈ গৈছে। গাইজ শুই উঠিলোঁ, ইয়াতে শুইছিলোঁ। আৰু এতিয়া বাহিৰৰ পৰিৱেশটো দেখুৱাম ব'লক। গাইজ সকলোবিলাক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
আৰু থাকিলোঁ কৰিলোঁ বহুত ভাল লাগিলে থাকি এতিয়া মানে ঘৰত যাব ওলালোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি থৈ যাওঁ ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে লাইক এটা কৰিব আৰু মোৰ নতুনকৈ এটা ফেচবুক পেজ খুলিছোঁ কালি মানে স্ক্ৰীনত দিম পেজটো ফ'ল' কৰি দিব আৰু যদি কোনোবাই মোৰ চেনেলত নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আৰু আগলৈ আগুৱাই যাব পাৰোঁ তেনেহ'লে আজিলৈ বাই বাই আকৌ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে সকলোলৈ জয় আই অসম